নমস্কাৰ বন্ধুসকল, মৃদুল ব্লগ চেনেললৈ আপোনালোকক স্বাগতম। আৰু বহুত দিনৰ মূৰত আজি পথাৰলৈ আহিছোঁ। মানে বহুত দিনৰ মূৰত আপোনালোকে এটা ভিডিঅ' দেখা পাব মোৰ ব্লগ চেনেলত। বেমাৰ হৈ আছিলে মোৰ, গতিকে বহুত দিন ভিডিঅ' চিডিঅ' তেনেকৈ আপলোড দিয়া নাছিলোঁ। তো আজি ভাবিছোঁ পথাৰলৈ যাওঁ আৰু লগত কেইজনমান আছে, বোলে ব্লগ এটা কৰোঁ বুলি ক'লে। আৰু এটা কথা, এই স্পৰ্টিংটো ইলেকশ্যনৰ সময়ত মাননীয় জিতু গোস্বামীদেৱে দিছিলে, গতিকে সেইটো এতিয়া পিন্ধি আহিছোঁ পথাৰলৈ। অলপ খেতি কৰিছোঁ পথাৰৰ মাজত, তাকে চাই আহোঁ কেনেকুৱা হৈছে কি নাই হোৱা। মোৰ লগত আছে গণেশ, বাপনৰ BD ব্লগ বুলি এটা আছে চেনেল, ছাবস্ক্ৰাইব কৰি দিব। আৰু কৃষ্ণ আছে বিষ্ণুৱে এটা কেঁকুৰা ধৰিছে, কেঁকুৰাটো এই কেঁকুৰা ধৰি লৈছে, এই মজা। ধুনীয়া ধাননি পথাৰখন একদম মানে সেউজীয়া হৈ গৈছে। আৰু কিছুমান মানুহৰ ৰুবলৈ আছে, বেছি নাই আৰু অলপ বাকী আছে। আৰু বাকী গোটেইখিনি মানুহে হৈয়ে গ'ল। আৰু গতিকে আমি এইফালে আমাৰ পথাৰখন মানে একে মাছ পথাৰ, আৰু এইখন মানে খোজকাঢ়ি আহিব লাগিব, ৰাস্তা কাণতে নহয়। গতিকে আমি এই ঔটেঙা গছজোপা দেখিছে, এই ঔটেঙা গছজোপা পালে মানে আমি পথাৰ পাই গ'লোঁ। আৰু ঔটেঙা গছজোপাত ঔটেঙা লাগি আছে, দেখুৱাই আছোঁ, ৰখিব আপোনালোকক। এই ঔটেঙাবিলাক বহুত লাগিছিল দেখোন ঔটেঙা, এতিয়া বহুতে ছিঙি নিলে হ'ব। ঔটেঙা নাই দেখোন, এয়া ঔটেঙা লাগি আছে, দেখা পাব আৰু ঔটেঙা লাগি আছে। আৰু ইয়াৰ তলতে আমি বহোঁ আৰু ভাগৰ চাগৰ লাগিলে টাইম পাছ কৰিবৰ কাৰণে। মইতো গছজোপাত উঠি পেলাই বহোঁ বাৰু, সেই ওপৰত উঠি পেলাই বহোঁ। বৰষুণ নোহোৱাৰ ফলত মানে আমাৰ এইটো চাইডে মাটিবিলাক একে শুকাই গ'ল, মাটি জেগাই জেগাই ফাটি গৈছে, ৰোৱা মাটি। আৰু আপোনালোকৰ ফালে বৰষুণ পৰিছে নাই, খেতি কেনেকৈ হৈছে অকণ জনাবচোন কমেণ্ট। এয়া মোৰ হৈছে খেতি, এই খেতি হৈছে মোৰ খেতি, এয়া ৰোৱা হৈছে। মোৰ খেতি মাটি পাই গ'লোঁ। আৰু এইখিনি কঠীয়া এবিঘামান ৰুইছোঁ, এই মাননীয় জিতু গোস্বামীয়ে দিয়া কঠীয়া, মানে চৰকাৰৰ ফালৰ পৰা মানে সেয়া জিতু গোস্বামী ছাৰে দিছিলে। তো এইখিনি লগাইছোঁ, ইমান ঠিক হোৱা নাই যদিও হৈছে আৰু মোটামুটি। তাই ওপৰৰ ফালৰখিনি চাম, ঘাঁহ গজিছে মাজে মাজে, পানী নাই। এইখিনি অকণ দ মাটি, মানে এইখিনি দ মাটিৰ কাৰণে পানী আছে। আৰু ওপৰৰ ফালে আমাৰ এইটো ছাইডৰ মাটিখিনি এটা কথা, গোটেই মাটিখিনি সমান নহয়, অলপ পাহাৰীয়া এলেকাটো। গতিকে এডৰা যদি অলপ ওখ, তেনেহ'লে তাৰ নেক্সট এডৰা এখন চাপৰ, তেনেকৈ ওখ হৈ গৈছে। গোটেই ওখ যোনটো ছাইড, সেইটো ছাইডে পানী ইমান নাথাকে। এয়া খেতি দেখিছে, খেতিত মানে ৰোৱাৰ মাজে মাজে একদম বহুত ঘাঁহ গজি গৈছে। যদি পানী থাকিলহেঁতেন তো খেতিখিনি ভালেই হ'লহেঁতেন। এতিয়াও বৰ বিশেষ বেয়া হোৱা নাই, ঘাঁহ গজিছে। ঘাঁহ এবাৰ চিকুণ দিবলৈ আহিব লাগিব। আৰু মানে আমাৰ এইফালে খেতি যদি সদায় টাইম দিব নোৱাৰি, তেনেহ'লে মানে খেতি নকৰাই ভাল। কিয় জানেনে? যি পানী মানে ওপৰৰ ফালৰ পৰা আহে, ওপৰৰ দৰা, মানে মইতো কৈছোঁ ষ্টেপ দৰা হয়। ইয়াৰ মানে ওপৰৰ ফালৰ দৰাটো ওখ হয়, তাৰ তলৰ দৰা অলপ মানে চাপৰ, তেনেকৈ হয়। গতিকে ওপৰৰ ফালৰ দৰা ফালে মানে বেলেগ মানুহে গোটেই পানী কাটি লৈয়ে গ'ল মোৰ তলফালে। আৰু এইকেইদিন অহাই নাই, মানুহে চান্সেই পালে কাটিবলৈ। কি কৰিব আৰু, উপায় নাই। এতিয়া ভেটি থৈ আহিছোঁ। অকণ গছত উঠিছে, কৃষ্ণ অলৰেডি উঠিয়ে আছে। ঔটেঙা পাৰিম বুলি উঠিছে এতিয়া। ঔটেঙা বহুত আছে, ঔটেঙা লৈ আহিব। ঔটেঙা খুটি কি আছিলে, মাটি দালি ন, মজা। ঔটেঙা খুটি মাটি দালি। ময়ো অলৰেডি গছৰ ওপৰত আহি গ'লোঁ। আৰু আমি ঔটেঙা পাইছোঁ, এয়া এখন দেখিবলৈ পাইছে। মোবাইল ধৰিছোঁ আৰু এটা হাত, একদম বৰ কষ্ট লাগিছে দেই গছত উঠিবলৈ। শ্ৰীৰাম। এতিয়া ঘৰমুৱা হ'বলৈ লৈছোঁ। গণেশে যাদু খেল দেখুৱাই আছে।
এয়া আকৌ ধান নহয় দেই, এয়া হৈছে খেৰ, ন খেৰ। বস্তুটো হৈছে এইটো ফল চিনি পায় নাই আপোনালোকে? এইটো আমি তিতা পটল বুলি কওঁ। ভাজি খাব পাৰি। তো ইয়াৰ পৰা ছিঙি লৈ যাম, বহুত থাকে। আৰু সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টি সামৰণি মাৰিবলৈ ওলাইছোঁ। জয় আই অসম।